আজি এটা ভিডিঅ' লৈ আহিছোঁ আৰু এইটো ভিডিঅ' হৈছে ৰাসৰ প্ৰস্তুতিৰ ভিডিঅ' আৰু এইবাৰ ৰাস কেনেকুৱা হ'ব আৰু কালিৰ বাবে কি আয়োজন আছে চাওঁ বলকচোন আপোনালোকে ভিডিঅ'টো চাব। ৰাসৰ গেট আৰু এইপিনে থিয়েটাৰৰ পোষ্টাৰ বেনাৰ লাগি গৈছে আৰু এইপিনে আছে গণেশ মন্দিৰ আৰু ইয়াৰ পৰা আমাৰ ৰাস আৰম্ভ গণেশ মন্দিৰৰ পৰা আৰু সেইপিনৰ পৰা আহিলে বাটাৰ চক তাৰ পৰাও লাইটিং পুৰা একদম। আৰু মই আজি ভালদৰে আপোনালোকক দেখুৱাম হৰি মন্দিৰৰ ভিতৰ ফালে কেনেকুৱা কি প্ৰস্তুতি চলিছে, তাকে আজি মই ভিডিঅ'টো চাব, সম্পূৰ্ণকৈ চাব, মই দেখুৱাম আপোনালোকক। আৰু আৰম্ভণি কৰিছোঁ ইয়াৰ গণেশ মন্দিৰৰ পৰা। উৎপল দাস আৰু মৃদুল ভূঞা পুৰা ডাঙৰকৈ লগাই দিছে। বুঢ়ী মোক এৰি কিনে নিজে গেছি ৰাস চাবা। কিন্তু ৰাসত দেখা পালোঁ কিছুমান পোষ্টাৰ ফাটে থৈছে মানুহে। এনা কৰিব নালাগে নহয়। কোনোবাই কি কৰিছে, কাটি কিনে টুকুৰা মাখা লৈ গেছি। কোনোবাই ডাইনিঙত পাৰিব, কোনোবাই পাকঘৰত লগাব, কোনোবাই লেট্ৰিনত ঢাকান কৰিব, কোনোবাই আৰু সৰু ছোৱালী বিচনাত মুতেজি তাতে পাৰিব। এনা আৰু কৰিব লাগে না, ইমান ডাঙৰ উৎসৱ এটা সকলোৱে মিলি জুলি কৰিব লাগে। কোনোবাৰ হিংসাতে মৰে। যি কি নহওক আমি বুঢ়া বুঢ়ী কিন্তু ৰাস এবাৰ ধুমধামেদি চাম, আপোনালোকো আহিব। বুঢ়ীটো সদায় চায়ে আছে, আপোনালোকো আহক, মিলি জুলি চাম আৰু অলপ আপোনালোকক দেখাওঁ। এইটো হৈছে শ্বহীদ মুকুন্দ কাকতি বাছ ষ্টেণ্ড। ইয়াতে গোটেইখিনি বাণিজ্য মেলা ইয়াতে আছে। আপোনালোকে আহক, বস্তু বাহিনী য'ত যিমান আছে গোটাই এটা কিনিব পাৰিব। কম্বলৰ পৰাই ইয়াতে মেলাখনো ইয়াতে হ'ব। চাকচোন সৰু সৰু গাড়ী লাচিতৰ ঘৰা বাগৰি পৰি আছে। দুদিন পিছত খুটকৈ দাউৰি ফুৰিব। সৰু চলি মাখক উঠাব, ইয়াতে সৰু চলি ভাল পাব। এটা হেলিকপ্টাৰ দেখছি না, ৰঙা নীলা হালধীয়া হেলিকপ্টাৰ, ধুনীয়াৰ হেলিকপ্টাৰ। য'ত উঠে আপোনালোকে উঠি কিনে উৰি যাব পাৰিব। বুঢ়া বুঢ়ীয়ে উঠিম আমি। বুঢ়ী আগতে চাবা যে মটু পটলু দেখোন। চাক পটলু আছে, মটু আছে। সৰু সৰু চলি মস্ত ভাল পায়। আমি সৰুতে ভাল পাইছিলোঁ, দাউৰি চাবা আছিলোঁ। এতিয়া আমিতো এতিয়া বুঢ়াই হ'লোঁ। চাকচোন বুঢ়ী, বুঢ়ী ইমান বুঢ়ী তথাপিও চাকচোন মাৰুতিত উঠি গেছি। ঘৰত নুঠে মাৰুতিত। তাই ভাঙা ফুটা মাৰুতিত উঠি গেছি। বোলে উৰে যায়। মই বোলো দিয়া উঠা। চাকচোন কেনে কৰে। এলাখান দেখা পালে সেইকাৰণে মই এলাখানক মই ৰাসতে নেনাওঁ। আগতীয়াকৈ চাক দক, ভালে হৈছে। হৈ দিয়ক। চাকচোন এলাখান বস্তু বাহিনী কিমান বস্তু আছে। বুঢ়ী পৰিবা, তুমি ক'ত যোৱা? এফালে চিৰিটো নাই। বাপ্পা তাইও বৰ অত্যাচাৰী হৈ গৈছে দে। চাবাচোন মইনা লাহে যাওক। ইয়াতে পঢ়লে এটা বয়া কথা হ'ব দিয়া। যে হয় নেকি? দিয়া চিন্তা নকৰিবা, মই যিদিনা গেলি আহিছোঁ সিদিনা গেলি ক'ত হেলিকপ্টাৰ দেখোন। চাওচোন বুঢ়ী হেলিকপ্টাৰখনো এৰা নাই। ঢাকান বিচাৰি আছে ক'ত উঠে। মোৰ কপাল। চাকচোন ক'ত উঠছি। হেলিকপ্টাৰৰ পিছত নুঠে। তাতে উঠলি পৰি যাবা দেখোন। ভিতৰত উঠিব লাগে, ভিতৰত উঠি কিনে চলাব লাগে, তেতিয়াহে তুমি যাব পাৰিবা উৰে কিনে। বুঢ়ী ঢাকানখান বিচাৰি কিনে চাকচোন ভিতৰত সোমাবা ধৰছি। সোমাইছি বুঢ়ী। আপা মইতো মস্ত কুলেটি পোৱাছিলোঁ সৰুতে। বুঢ়ী তাতকৈ ওপৰত। চাকচোন ক'ত সোমাই কিনে কি কৰিব ধৰছি। যি কি নহওক মোৰে বুঢ়ী, ভালে হওক বয়া হওক। মোৰে বুঢ়ী। বুঢ়ীক মই চাইকেলত ফুৰে কিনে আগতে ৰাস দেখাইছিলোঁ। এতিয়া বাইকত উঠাওক। দুদিন পিছত মাৰুতিত লৈ ৰাস দেখাম দক। যি কি নহওক মোৰে বুঢ়ী। তথাপি বুঢ়ীক মই মস্ত ভাল পাওঁ। দিয়কচোন বুঢ়ী কিবা কয় নেকি, শুনকচোন বাৰু। কি জানছি না গাইছ, মানুহকেইটাই কৈছি যি বাইদেউ ফিটিং হওক দক, ফিটিং হোৱাৰ পিছত উঠব। মই কৈছোঁ হয় ফিটিং কালি কৰিব, কিন্তু বিনা পইচা উঠাব লাগিব আৰম্ভণি, তাৰপিছতহে পইচা দি কিনে উঠিম। ফিটিং হ'বা দক। নতুনকৈ আহি গেছি স্কুটি আৰু মাৰুতি। এয়া হৰি মন্দিৰৰ ভিতৰ ভাগ। ইয়াত মানুহবিলাকে সকলোৱে কাম কৰি আছে। নিজৰ মূৰ্তি বনোৱাই মূৰ্তি বনাই আছে। এয়া শেষ স্পৰ্শ দি আছে। এয়া আমাৰ ৰাধা কৃষ্ণই বাঁহী বজাই আছে। ৰাধাই ওচৰতে ৰখি আছে। এইবিলাক মানুহ নাচি আছে। মূৰ্তিবিলাক চাই লাজ নকৰিব দক। কাপোৰটো অলপ দেৰিকৈ পিন্ধাই দিব। সকলোৱে মিলিজুলি কাম কৰিছে। ৰং কৰিছে, দিন ৰাতি কাম কৰি আছে। আমাৰ এইটো বহুত ডাঙৰ উৎসৱ। আৰু এইটো হৈছে বনৰ মানুহ। জংঘলত যি থাকে জংঘলো মংলো, মানুহটো ধুনীয়া হৈছে। এইটো আমাৰ নৱনিৰ্মিত হৰি মন্দিৰৰ ভিতৰ ভাগৰ আকৌ এটা নতুন মন্দিৰ। ইয়াতে অহাকালি এখন ডাঙৰ বিয়া হ'ব। এখন নহয়, দুখন নহয়, 10খনকৈ বিয়া। সম্পূৰ্ণৰূপে তাত কলৰ দনাত ভাত দিয়া হ'ব। একচুৱেলি মই সৰুতে বুঢ়ী কলৰ দনাত ভাত খাইছিলোঁ। বহুত বছৰৰ খাবা বনাই। কালি যাবি নেকি কলৰ দনাত ভাত খাবা? যি কি নহওক তুমি মোৰ লগত ওলবা, মই তোমাক লৈ যাম বিয়াত। এইবিলাক মানুহবিলাকে কাম কৰি আছে। এইবিলাক বিয়াৰ খানা খোৱা ঘৰ।
ইয়াতে খানা দিব আৰু এইবিলাক যে আছে এইবিলাকত দৰা কইনাক বহাই কিনে একেলগে 10খান বিয়া পাতব ইয়াতে বহিব পাৰিব ডাঙৰ ডাঙৰ মানুহবিলাকে আমিতো সৰু মানুহ দিয়াচোন আমি সৰু সৰু চেয়াৰতে বহিম ডাঙৰ মানুহ ডাঙৰ ডাঙৰ চেয়াৰত বহিব এইবিলাক ডাইনিং ৰুম ইয়াতে ভাত পানী দিব ভাত কিন্তু নিৰামিষ দিয়ক হৰি মন্দিৰৰ খানা কিন্তু মস্ত সোৱাদ হয় আমি আগতে খাওঁ না ইয়াতে বিভিন্ন ধৰণৰ মিনিষ্টাৰ আহিব কুম্ভী আহিব এইটো আমাৰ নতুনকৈ নিৰ্মাণ কৰা হৰি মন্দিৰ সুন্দৰ হৰি মন্দিৰ এইটো শংকৰী মন্দিৰ হয় এইটো কালি ল'ব হৰি মন্দিৰৰ ভিতৰতে আছে বৰ সুন্দৰ মন্দিৰ এয়া চাওক বিশাল মণ্ডপ দিছে ইয়াতে 10গৰাকীকৈ ল'ৰা ছোৱালী ইয়াতে বিয়া কালি সম্পন্ন হ'ব কালি মানে 10খান নতুন সংসাৰ হ'ব দেখছি না কিমান মনৰ আশা পূৰণ হ'ব দিয়ক ভালে কৰিছি দিয়ক যি কি নহওক কৈ দিয়ক এইবাৰ নমস্কাৰ 90 সংখ্যক নলবাৰী ৰাস মহোৎসৱলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাস মহোৎসৱৰ আগতে আমি অহাকালি 23 তাৰিখে এই নামঘৰটো আমি নলবাৰী হৰি মন্দিৰত অনুষ্ঠিত এই নামঘৰটো আমি নৱনিৰ্মিত নামঘৰটো আমি কালি আনুষ্ঠানিকভাৱে আমি ল'ম আমি ৰাইজক নিমন্ত্ৰণ জনাইছোঁ আজি আৰু তাৰে কামতে আমি ব্যস্ত আছোঁ তাৰোপৰি অহাকালি জিলা প্ৰশাসনে নলবাৰী জিলা প্ৰশাসনে আমাৰ ইয়াত 10খন সমূহীয়া বিয়া ইয়াত আয়োজন কৰিছে গতিকে আপোনালোক সকলোকে মই এই ভণ্টিৰ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক সকলোকে নিমন্ত্ৰণ জনালোঁ আহিব সকলোৱে লগ পাম বৰ ভাল লাগিব ঠিক আছে থেংক ইউ ধন্যবাদ ঠিক আছে আৰু নতুনত্ব এটা গোটেইখিনি নতুনত্ব আমাৰ আটক ধুনীয়া নামঘৰ আপোনালোকে আহিব সকলোকে লগ এতিয়া ৰাতি ওলাই আহিছোঁ ঘৰৰ পৰা ভাত পানী খাই পিনে এতিয়া ৰাতি বাজিছে 10টা মাইৰ লগত আহিছোঁ বোলে ব'লক আৰু যাওঁ হৰি মন্দিৰত আৰু এবাৰ যাওঁ চাই আহোঁ কালিৰ কাৰণে কিমানখিনি আগবাঢ়িল তাকে চাব আহিছোঁ আৰু এইবিলাক দেখিছেনে লাইট টাইট লগাই দিছে একদম খোজকাঢ়ি ৰাস চাব আহিছোঁ মাই আৰু মই এই ৰাতি 10:30 11টা বজাত হয়নে কেনে লাগিলে মাই বঢ়িয়া লাগছে এতিয়া দনা কাটি আছে আৰু এই কলপুলি চলপুলি পুতি থৈ দিছি আৰু গেট দিছি আৰু ইয়াতো ৰং চং কৰি আছে বঢ়িয়াকৈ কাম কৰিয়ে আছে পুৱাৰ পৰা দিনটো এনেকৈ কৰি আছে আৰু ব'লকচোন ভিতৰৰ ফালে যাওঁ এইটো হৰি মন্দিৰতো এনেকৈ লাইট টাইট দি দিছে আৰু এতিয়া গহীকেইটাক কাপোৰ পিন্ধাই আছে এটা এটাকৈ চবকে এতিয়া সজাব তথাপিতো বহুখিনি কাম আগবাঢ়িল দিনত মই চাই গৈছোঁ আৰু এতিয়া এইবিলাক চাই আছোঁ বহুতখিনি কাম আগবাঢ়িল আৰু এই বিয়াৰ প্ৰস্তুতি কলপুলি পুতি একদম গেট দি দিছে ভিতৰে এনেকৈ আৰু উঠা নাপাওঁ মঞ্চত আনি থৈ দিছে কিমান যোগাৰ কৰিছে বিয়া বুলি 10খন বিয়া একেলগে এদিনৰ কাৰণে এই গোটেইখিনিয়ে কৰিছে আৰু ৰুম এনেকৈ ভাগ কৰি বনাই দিছে ৰবাৰ তলতে আৰু কালিৰ দিনটো যোৱাৰ পিছত আৰু খুলি দিব এই ৰাইজসকলে মোৰ বুঢ়ীটোই গোটাই ঘূৰি এনেকৈ
হৰি মন্দিৰটো নামুন্দি দেখালাক লগতে ৰাসৰ প্ৰস্তুতিও দেখালাক ইৰাতো ৰাতি হ'ল কিমাননো বাহিৰত থাকিব ঘৰ বোলা বস্তু এটা নাছে ঘৰততো যাবাই লাগব এনেকৈ দিনে ৰাতি ঘূৰি ফুচি ভাগাৰো লাগছি এতিয়া লাহেকৈ ঘৰমুৱা হ'ব দৰকাৰ যি কি নহওক আপোনালোকে নিশ্চয় ভিডিঅ'টো ভাল লাগিল বুঢ়ীৰো কষ্ট হৈছে ময়ো বিচাৰি আছোঁ বুঢ়ীটোক বিশ্ৰামতে হৰি মন্দিৰৰ ভিতৰত পালোঁ এতিয়া বুঢ়ীটোক লগত লৈ যাওঁ যি কি নহওক যাওঁ দক আজিলৈকে এখনি আছিল এই ৰাইজসকল যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ মুঠেও নাপাৰিব আৰু বুঢ়া বুঢ়ী কেনেদৰে মৰম দি ৰাখিব আৰু যিবিলাকে ছাবস্ক্ৰাইব কৰিম বুলি ভাবি আছে কৈ দিয়ক পটাপট আজি আৰু খোজকাঢ়ি কিনে ওলাইছোঁ অলপমান দেখাবৰ কাৰণে ভিডিঅ' কৰিবৰ কাৰণে ন বুঢ়া আমি খোজকাঢ়ি আহিছোঁ আৰু অলপমান চাব আহিলোঁ ইটো আহিছিল ডিউটিৰ পৰাই টিউশ্যনৰ পৰাই আমি মাই মই আমি চাবাহঁতে এইটোক আমি ৰাস্তাত লগ পাই গ'লোঁ হয় এইফালে হঠাতে টপক দেখা পালোঁ তলত দেখোন কুকুৰটো খাওগাবলৈ হৈছে এতিয়া যি কি নহওক কুকুৰৰো ইচ্ছা